তো বন্ধুসকল welcome back to my YouTube channel নলবাৰী TM Vlogs হাই তো মই মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'বলৈ ওলাইছো আপোনালোকক আজি 1 জানুৱাৰী 2023 নৱবৰ্ষৰ অলেখ শুভেচ্ছা জনালো অলেখ আপোনালোকে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰো মানে আজি মানে চৰলৈ যাম চৰক বনভোজ খাবলৈ যাম ৰব মই বজাৰ আমাৰ মানে আনিছে বজাৰ বা টেম্পুত ভৰাইছে তাকে মই আপোনালোকক দেখো চাওক টেম্পুত মানে বজাৰ ভৰাইছে আমি মানে চৰলৈ যাম পিকনিক খাবলৈ বনভোজ খাবলৈ যাম চাওক বন্ধুসকল মানে বনভোজ খাবলৈ ওলাইছো মানে আৰু গোটাই মানে ৰেডি মানুহ গলা আমি এতিয়া মানে যাব কি টেম্পুত বেলেগ মানুহ যাব আৰু আমি ৰিক্সাত যাম ৰিক্সাত বেলেগ মানুহ যাব মানে উদ্দা মানুহ আৰু মানে উপায় নাই তো যাব লাগিব তো আমি গাড়ীত উঠিলো আমি সকলে উঠিলো আমি ৰিক্সাত উঠিলো আৰু মানে কলাত বহিব লগা হৈছে মানুহৰ আমাৰ মাৰে দেখোন কলাত বহিছো তো টেম্পু গল আগত ই ৰিক্সা পিছত ৰল তো আমি আহি মানে পাই কিনে চৰত মানে ৰাস্তাত মানে বুলিব লগা হৈছে এই গাড়ী না আহিছে কথা মানে খালা হপৰা ৰাস্তা না মালত জুমন মহন্ত আছে জুমন মহন্ত এটা সৰু বুলি কৈছিলে সেইটো মানে তো আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দেখো মই চাই থাকক আপোনালোকে তো আহি কিনে পালো মানে চৰ আপোনালোকক অলপ ঘূৰাই দেখুৱাই আছো আপোনালোকে চাই আছে না চাই থাকক তো এতিয়া মই অলপ নদীলৈ বা এনে অলপমান দেখো ৰব চাওক আমি এতিয়া নদীলৈ যাম মানে বন্ধুসকল নদীৰ অলপমান পাৰ মানে সৌন্দৰ্য আপোনালোকক দেখুৱাম চাওক নদীত মই ইয়াত উঠো ৰব দলঙত এই দলঙত উঠি আছো দলঙত ইয়াত মানে বৰ ভয় লাগে পল্লি যায় নাথকিম ব্ৰহ্মপুত্ৰ নদী তো বন্ধুসকল চাওকচোন আমি ইয়াত দলঙৰ মাজত এতিয়া পাতি আছো দলঙৰ মাজত উঠি নে যাই আছো বন্ধুসকল তো চাগে পানী গোটেই সকলে পানী আৰু এটা কথা বন্ধুসকল মই এই ভিডিঅ'টো কিন্তু ভইচ অভাৰ কৰিছো দেই তাতে যদি কোনো ভুল ভাবি নলয় তো চাওক এতিয়া দলঙৰ পৰা নামো মানে অলপমান নামি কিনে অলপ পিছত বগৰী পাৰবা যাম পাওঁ তো ৰ'ব আপোনালোকে চাই থাকক লাষ্টলৈ তো বন্ধুসকল আমাৰ ভাইটিৰ লগত অলপমান তো ভাইটি চিটি বাদ দি ইয়াতে আঞ্জা কুটি আছে চাওক এতিয়া মানে বগৰী পাৰবা আহিছো মানে বহুত দূৰ বগৰী পাৰবা আহি কিনে বগৰী চগৰী নাই যা এটা বগৰী খাব নাপায় দালি বনাইছে দালি সিজা নাই নহয় আমাৰ অলপমান তো ইয়াত কি বনাইছে মাছ বনাইছে চাওঁ ৰ'ব ইয়াত মাছ বনাইছে তাৰপিছত মাংস বনাব তো আমি এটা বেহাৰ মাজত যাওঁ ৰ'ব বেহাৰ মাজতে যাম অলপ তো ইয়াত চাওঁ আঞ্জা কুটি আছে ইয়াতে আমি বেহাৰ মাজত অলপ যাম ৰ'ব তো আহিয়ে পালোঁ বেহাৰ মাজত এই বেহাৰ মাজত এতিয়া বগৰী গছত তাকলৈ যাব লাগিব এইটো বগৰী চগৰী নাপালেও মানে বেহাৰ গছ আহিলোঁ আৰু তো ইয়াত মানে আমি এতিয়া ভাত খাম মানে তো ভাত খাবলৈ লৈছোঁ আৰু এতিয়া এনেই ভাত খোৱা দেখুৱা অলপমান দেখুৱা ল'ব তো মানে ভাত চাত খোৱা হ'ব আৰু মানে ভাত লোৱাই নিমখ মানে ধেমালি কৰিছোঁ মানে তো মই অলপমান চাই থাকক ভিডিঅ' তো চাওকচোন মোৰ ভাত খোৱা হ'ল এতিয়া ইয়াতে ভাত খাই আছে চবেই ভাত খাই আছে এতিয়া মানে কিনিবাৰ দেখুৱা ভিডিঅ'টো আৰু এইবাৰ দেখুৱা আপোনালোকক আৰু ভিডিঅ'টো এইটোৱে গৈ আছে নহ'ব আমি এটা ভিডিঅ' ব্লগ কম দে ভিডিঅ'টো এতিয়া ৰ'ব আপোনালোকক আৰু বহুত কিবা দেখুৱাম ৰ'ব ইমান সোনকালে মই ৰ'ব অলপমান ভাত চাত খাই আছে এইগিলা চাওক আমি মানে ইয়াত গাও ধুইছোঁ গা চা ধুই ঠাণ্ডা লাগছি মানে ভাত চাত খালে নাই অলপমান বেছি ঠাণ্ডাকৈ লাগছি এই হয় দি গা ধুইছোঁ মই দেখিছেনে হয় দি গা ধুইছোঁ বিশ্বাস নহয় যদি নাই মই নিদিওঁ বিদ্যাকৈ গা ধুইছোঁ তো চাওকচোন মানুহে ভাত খাইছে তো যিহেতু কিনে কম তো আপোনালোকক মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়াৰ আশা থাকিলে আপোনালোকে নৱবৰ্ষটো ভালকৈ যাওক তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অকল দিয়কটা আজিলৈ ইমানেই আছিল তো বেছি দেৰি কৰি ভিডিঅ'টো শেষ কৰোঁ তো চাওক বন্ধুসকলে মই ঘূৰি দেখুৱাই দিওঁ এই ভিডিঅ'টো আৰু পাতোৱে দিয়ক পইচা নাপাব আমি মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে বনালোঁ তো বন্ধুসকল বেয়া নাপাব বাই বাই